ঐতিহ্যমণ্ডিত চিৰিপানী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ও বহাগী বিদায় 54 সংখ্যক। আজি প্ৰথম দিন, সেয়েহে শোভাযাত্ৰাৰ বাবে ওলাই আহিলোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক ওলাই আহে আমাৰ এই বিহুখনিলৈ। সকলো জাতি জনগোষ্ঠী মিলি আমাৰ অসমীয়াৰ এনাজৰীডাল সদায় যেন এনেদৰে অটুট ৰাখক। অৱশেষত এনেদৰেই আৰম্ভ হ'ল আমাৰ শোভাযাত্ৰা। এনেদৰেই হাঁহি নাচি বিহু গাই গাই আমি স্থায়ী মঞ্চৰ দিশে আগবাঢ়িলোঁ। সকলো ঘূৰণীয়া হৈ দিব। সকলোকে আমি এইখিনিতে আমাৰ সভাপতিদেৱে বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। তাৰে কেইটাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেদৰে অসমীয়াৰ স্বাভিমান স্বৰূপ আমাৰ গামোচাখনি এনেদৰে যেন সদায় জিলিকি ৰয়। তাৰে আশাৰে আজিৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী ইমানতে সমাপ্ত হৈছে। ইয়াৰ লগতে আৰম্ভ হ'ল মঞ্চ উদ্বোধনী বিহু। এনেকৈ কিছু সময় কথাই মধুৰ স্মৃতি সামৰি আজিলৈ ইমানতে সামৰিছোঁ। অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। Hola.